বছৰত BPF দলে এই BTC অঞ্চলত যেনেকৈ কাম কৰিছে যদি 15 বছৰত BTC অঞ্চলত 100টা যদি ৰাস্তা বনাইছে এই 5 বছৰত আমি 500টা ৰাস্তা বনাই পেলাই দেখাই দিম ডাবল কাম কৰি পেলাই দেখাই দিম কোকৰাঝাৰত মেডিকেল কলেজ আছে ওদালগুৰিত আমি মেডিকেল কলেজ বনাম কোকৰাঝাৰত সেক্ৰেটাৰিয়েট আছে ওদালগুৰিত আমি মিনি সেক্ৰেটাৰিয়েট বনাম কি পইচাহে লাগে আমাৰ পকেটত পইচা নাযায় চৰকাৰৰ পইচা যাব আমি বনাই দিম আমি কৈছো মচলপুৰত বটলান ইউনিভাৰ্চিটি কেম্পাছ হ'ব লাগে বনাই দিম ওদালগুৰি বটলান ইউনিভাৰ্চিটি বনাম বুলি কৈছো বনাই দিম কি মানুহে কাম কৰিব ইচ্ছা থাকিলে সব কৰিব পাৰে ইচ্ছা নাথাকিলে একো নোৱাৰে ভ্ৰমণ বৰ কি আৰু আপচে কি কৰি আছে আজিৰ দিনত এই বড়োগাঁৱতো হৈছে বোধে আপচে বড়ো গাঁৱত বা মুছলিম গাঁৱত ঘূৰি আছে বুলি আমি শুনিছোঁ যে এইবাৰ UPPLক আকৌ ভোট দি পেলাই জয়যুক্ত কৰিব লাগে কেনেকৈ দিব আপচু মানে UPPL মানে আপচু আমাৰ কাৰণে এইটো নতুন নহয় চৰকাৰ কোনে চলাইছে এই 5 বছৰত কৈ আছে আপচুল মানে কৈ আছে যে হাগ্ৰামাৰ কাৰণে BPF আৰু UPPL মিলা নাই বুলি আমাক খবৰ আহিছে আপুনি ক'ত আছে আপুনি ক'ত বহি পেলাই কথা কৈছে আগত নিজকে চিন্তা কৰি লওক ইয়াৰ পিছত ক'ত UPPL আৰু BPF জমা হ'ব লাগে বুলি একগোট হ'ব লাগে আপুনি ক'ত বহি পেলাই কথা কৈছে এইটো আগত ৰাজ্যক জনাই দিয়ক চিধা কথা 5 বছৰ আপচুৱে চৰকাৰ চলাইছে কোন অসমীয়া মানুহে আপচু অফিচত যাই পেলাই স্কিম পাইছে কোনেও নাযায় আপচু অফিচত কেনেকৈ স্কিম ল'ব যাব কোন মুছলিম মানুহে আপচু অফিচত যাই পেলাই স্কিম ল'বলৈ যাব কোন বেংগলী মানুহে আপচু অফিচত যাই পেলাই বেমাৰৰ কাৰণে পইচা খুজিব কোন আদিবাসী মানুহে আপচু অফিচত যাই পেলাই দৰখাস্ত দিব যদি যায় আমাৰ বড়ো মানুহে কোনোবা এজন দুজনে যাব পাৰে কেনেকৈ যাব আপচু অফিচৰ পৰাই চলাই আছে আপচু অফিচৰ পৰাইতো BTCটো চলাইছে আপচু ল'ৰাকেইটাইতো UPPLৰ যিসকল নেতা কৰ্মী আছে ইহঁতে কাম পোৱা নাই এই আপচু যিসকল আপচু কৰিছে ইহঁতেতো কাম কৰিছে ইহঁতেতো কাম কৰি পেলাই গাড়ী নতুন লৈছে UPPL কৰা কোন BJP কৰা চৰকাৰ একেলগে আছে BJPও সমৰ্থন কৰিছিল কিন্তু BJP কোন ল'ৰা কোন BJP নেতাই কাম পাইছে কাম কৰিব পাইছে প্ৰশ্ন এটাই এই কাৰণেতো এইবাৰ BJPয়ে UPPৰ লগত ইলেকশ্যন নেখেলিম বুলি কোৱাটো উচিত চৰকাৰ চলাব দিছে ভালকৈ চলাওক ৰাইজক ভালকৈ চাব ৰাইজৰ কাৰণে কাম কৰক এই হুমকাটো BJPয়ে দিছে তো আজি আমি যিটো দেখিবলৈ পাইছে শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি গোসাইগাঁৱৰ পৰা আৰম্ভ কৰি মাজবাট গহপুৰলৈকে মুঠতে আমাৰ BPF দলৰ পজিশ্যন 1 নম্বৰত আছে আৰু আমি BPF চৰকাৰ বনাব আমি যিটো ভাবিছে ইয়াতকৈ বেছি চিট আমি পাম আৰু চৰকাৰ বনোৱাটো 100% খাটা এইটোকে কৈ পেলাই মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। থ্যাংক ইউ ভেৰি মাছ।